তেওঁ নিজৰ ইচ্ছাত কৰিছে আমাৰ ফালৰ পৰা তেনেকুৱা ধৰণৰ তেখেতক কোনো ডিস্টার্ব দিয়া নাই আমি যেটো জাতিটোৰ কাৰণে যেটো আমি ভাল চিন্তা কৰিছো সেইখিনি কাম আমি কৰিছো তাৰ যদি তেওঁলোকে ব্যতিক্ৰম চিন্তা কৰে বা বুজি পায় তেতিয়াহলে আমাৰ ক'বলগীয়া কথা নাই তেওঁলোকে যেনেকৈ বুজিছে তেনেকুৱা ধৰণৰ তেওঁলোকে কৰিছে ইয়াত আমাৰ ক'বলগীয়া নাই আৰু ইয়াত বিপিএফৰ কোনো ক্ষতি নহয় হিমন্ত বিশ্ব শৰ্মা যে কৈছে বিটিসি তেওঁলোকে 15 দিনৰ ভিতৰত মাটিৰ বাৰ্তা দিব যেটো বিপিএফে 17 বছৰ দিব পৰা নাই বুলি তেওঁলোকে কৈছে কি ক'ব আৰু ইয়াত মানে কিছুমান পলিচি আছে পলিচিৰ মাজত যিসকল মানে ইয়াৰে বাসিন্দা তেওঁলোকে পায় কিন্তু বাহিৰৰ পৰা আহাবিলাকে নাপায় সেই কথাটো মানে আমাৰ ব্ৰিটিছ পিৰিয়ডৰ পৰা আছে ট্ৰাইবেল বেলেন্স ব্লকত বাহিৰৰ পৰা যদি মাটি কিনিব বিচাৰে সেইটো নাপায় সেইটো অকল বিটিসি নহয় গোটেই অসমত এইটো আইনটো গোটেই অসমত আছে ইউপিএল বা অবৰই বিটিসি মানে বিপিএফ দুৰ্নীতিৰ ক্ষেত্ৰত বহুত জগৰীয়া কৰি আছে দুৰ্নীতি ক'ত নাই মোক বাছি উলিয়ালি দিলে হ'ল হা দুৰ্নীতি ক'ত নাই দুৰ্নীতি আমি মোক বন্ধ কৰি থাকোঁ দুৰ্নীতিটো অলপ চলপ মানে নোহোৱাকৈ ক'তো নাই বিটিসিত যিখিনি তেওঁলোকে দুৰ্নীতি হোৱা বুলি কৈছে জব কাৰ্ডত কৈছে জব কাৰ্ডত দুৰ্নীতি হোৱা বুলি কৈছে সেইটো হাগ্ৰামা মহিলাৰ ডাঙৰীয়া নহয় তাৰ কাৰণে জগৰীয়া নহয় এটা ফিল্ড লেভেলত যদি কোনোবাই কৰে সেইটো আমাৰ দৃষ্টিগোচৰ নহয় তো অসমত হোৱা নাই নেকি অসমত কিমান হৈছে ঘৰ নোপোৱাৰ কাৰণে ঘৰ হ'লেও ঘৰ নাই পোৱা কিমান ঘৰ নোপোৱা মানে আমি আপোনালোকৰ যদি দেখা পাওঁ চেনেলৰ যোগেদি আমি কিমান ঘৰ নোপোৱাৰ কাৰণে দুখ সেইটো আমি দেখা পাওঁ পঞ্চায়ত প্ৰেচিডেণ্টৰ ওপৰত তেওঁলোকে বিক্ষোভ কৰা সেইবিলাক আমি ব্ৰিটিছৰ বাহিৰতে পাওঁ আছে আমাৰ তাতো যেটো আমি কভাৰ কৰিব পৰা নাই বিটিসিত মই মেজিক নাম্বাৰটো ক'ব নোৱাৰোঁ কিন্তু ক'ব বিচাৰিছোঁ এইটো নিশ্চিতভাৱে কৈছোঁ যে বিটিসিত বিপিএফে মানে চৰকাৰটো গঠন কৰিব আজি আমি সভাখন আয়োজন কৰাৰ উদ্দেশ্যই হ'ল আমাৰ মহিলা সমাৰোহ গতিকে আমি মহিলাখিনিকনো প্ৰথমে আমাৰ মহিলা শক্তিয়ে হৈছে বিৰাট শক্তি এটা মহিলাৰ দ্বাৰাই বহুতো অল বিশ্বতে অল ৱৰ্ল্ডতে বহুতো আমি আগবাঢ়ি গৈছোঁ গতিকে আমাৰ বিটিসিত বিপিএফৰ চৰকাৰৰ দ্বাৰাই আমি কিমানখিনি উন্নত দিশৰ পৰা কিমানখিনি কেনেকুৱা পৰ্যায়ত আছিলোঁ আৰু কিমানখিনি আমি উন্নত দিশলৈ আগবাঢ়ি গৈছোঁ আমাৰ বিপিএফ চৰকাৰে গোটেইখিনি প্ৰমাণ আছে ৰাস্তা ঘাটৰে পৰা আদি কৰি মেডিকেল কলেজৰ পৰা আদি কৰি গোটেইখিনি যে আমাৰ বিপিএফ চৰকাৰে বিটিসিত বিপিএফ চৰকাৰে যে আগবঢ়াই লৈ গৈছে সেইটো আপোনালোক সকলোৰে জ্ঞাত গতিকে আমি বিপিএফ চৰকাৰকে যদি বিপিএফ চৰকাৰৰ লগতে যদি আমি নাথাকোঁ আমি বেলেগ চৰকাৰক আৰু কেতিয়াও আমি আশা নকৰোঁ আৰু বেলেগ চৰকাৰে যে আমাক কিবা এটা বেলেগ নতুন বস্তু আনি দিব সেইটো আমি কেতিয়াও আশা নকৰোঁ যিখিনি কৰিব লগা আছিল যিখিনি কৰিছে যিখিনি আৰু কৰিব গোটেইখিনি আমাৰ বিপিএফ চৰকাৰৰ দ্বাৰাই আমি উন্নত দিশলৈ আগবাঢ়ি যাব পাৰিম আৰু ইয়াতকৈও আৰু বহুখিনি আমি এখন ধুনীয়া ৰং বিৰঙৰ ফুলনি বাগিচাৰ দৰে বিপিএফক আগবঢ়াই লৈ গৈ আমি এখন শান্তিৰ আমি ৰাজ্য গঠন কৰিম বুলি আমি দৃঢ় বিশ্বাস আছে আমাৰ হাগ্ৰামা ছাৰলৈ আমি বহুখিনি হাগ্ৰামা ছাৰৰ পৰা আমি বহুখিনি পাইছোঁ আৰু বহুখিনি আমাক আগবঢ়াই লৈ গৈছে আমাৰ যি পৰিস্থিতিত আছিলোঁ সেই পৰিস্থিতিৰ পৰা আমি বহুখিনিয়ে আমি বহুত শান্তি পাইছোঁ বিভিন্ন দল সংগঠনে কৈ আছে যে 17 বছৰৰ বিপিএফ চৰকাৰ তেখেতসকলে কাম কৰে আৰে এতিয়া তেওঁলোকে ক'লে কি হ'ব তেওঁলোকে অহা কেইদিন হ'ল ইয়াত তেওঁলোকে কেইদিন হ'ল যেতিয়া যি পৰিস্থিতিত আছিল তেতিয়া তেওঁলোকে কিয় নাহিলে ইয়াত কিয় চৰকাৰ গঠন কৰিছে কিয় আমাক আগবঢ়াই নিনিলে কিন্তু কাৰ কাৰণে আমি এইখিনি পাইছোঁ আমাকতো বিপিএফ চৰকাৰে হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত এইখিনি আমালৈ আগবঢ়াই নিছে গতিকে আমি যদি আমি বিপিএফ চৰকাৰৰ দ্বাৰাই আমি যদি বিপিএফ চৰকাৰৰ লগত নাথাকি যদি আমি আজি নতুনকৈ অহা এনেকৈ ছাত্ৰ নেতাসকলে যি দুদিনৰ কাৰণে আহি আমাক আভুৱা ভাৰি কিছুমান মিছা ব্লেম কথা কৈ পেলাই আমাক আগবঢ়াই নিব খুজিছে এইটো মাত্ৰ ক্ষমতাৰ লোভত মাত্ৰ তেখেতসকলে চিফ হোৱাৰ আশাত এইখিনি কৈছে বিজেপি চৰকাৰে এই বিটিসি দখল কৰিব নোৱাৰে কাৰণ তেওঁলোকে যিটো
অসম চৰকাৰত যিখিনি আজি কেনা লগাইছে, যিখিনি আজি কলংকৰ মহিমা সানিছে, বিশেষকৈ দুখীয়া ৰাইজৰ কাৰণে তেখেতসকলে কি কৰিছে, অকল বিনামূলীয়া চাউল দিছে, কিন্তু একফালৰ পৰা লুটি পুতি গোটেইখিনি খাইছে বিজেপি চৰকাৰে। দুখীয়া ৰাইজৰ কাৰণে তেখেতসকলে কি ভাবিছে, যেনেকৈ আমাৰ হাগ্ৰামা ছাৰৰ নেতৃত্বত যিখিনি দুখীয়া ৰাইজে আজি কিমানখিনি সকাহ পাইছে, কিমানখিনি হেৰি কৰিছে। গতিকে তেখেতসকলে গোটেই অল অসমতে তেখেতসকলে এই কাউন্সিলবিলাক নিজৰ দখললৈ আনিবলৈ চেষ্টা কৰিছে। তেখেতসকলে এটাই কৰিব খুজিছে, অসমখন গোটেই বিজেপি হওক, হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যেন অসমখন চলে, সেইটোৱে তেখেতে কামনা কৰিছে। গতিকে মই কওঁ, কেতিয়াও BTCত হেমন্ত বিশ্বক ৰাজত্ব কৰিব দিয়া নহ'ব। আমি হাগ্ৰামা মহিলাৰী ছাৰক কেতিয়াও আমি হৰাব নোৱাৰোঁ। হাগ্ৰামা ছাৰক আমাক লাগে। হাগ্ৰামা ছাৰে হৈছে একোটা আমাৰ ভগৱানৰ নিচিনা। গতিকে যিহেতু কিমানমান ভোটত জয় হ'ব বুলি আপুনি ক'ব পাৰিব? কিমান 70% হ'ব। আমাৰ 70%ই হ'ব। কিমান আসন পাব বুলি আমাৰ 40খন আসনৰ ভিতৰত আমাৰ 28খন আসন থাকিব। আপোনালোকে 40খন আসন দিয়া নাই, এতিয়ালৈ দিয়া নাই, তথাপি হ'ব বুলি আমি আশা কৰিছোঁ আৰু এতিয়া হোৱা নাই, নহ'লেও হ'ব আৰু। গতিকে এইখিনি কৈয়ে মই আপোনালোকলৈ ধন্যবাদ জনাইছোঁ।